যদি আপোনালোকে নিউ BSNL সিম লৈছে 4G আৰু আপোনালোকে নাজানে যে BSNL সিমৰ কেনেকৈ নম্বৰ চেক কৰিব লাগে বা বেৰ কৰিব লাগে, মই আজি তোমালোকক এইটো ভিডিঅ'ত ফুল প্ৰচেছ দেখুৱাই দিম যে তোমালোকে কেনেকৈ BSNL সিমৰ নম্বৰটো বেৰ কৰিব পাৰিব বা চেক কৰিব পাৰিব। তোমালোকে ফাৰ্ষ্ট তোমাৰ মোবাইল স্ক্ৰীনত যাব আৰু এটা কথা, যদি তোমালোকে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক। মই তোমালোকৰ কাৰণে সদায় নিউ ভিডিঅ' আনি থাকোঁ। তোমালোকে ফাৰ্ষ্ট তোমাৰ মোবাইল স্ক্ৰীনটো অন কৰি ল'ব। ফাৰ্ষ্ট তোমাৰ যিটো আছে কল কিবৰ্ড, তোমালোকে সেইটোত যাব। যোৱাৰ পিছত তোমালোকে সাৰ্চ কৰিব *322#*322#। তোমালোকে সেইটো ক্লিক কৰি ডাইৰেক্ট কল কৰিব। ইয়াত *322# ডাইৰেক্ট কল কৰাৰ লগে লগে তোমালোকৰ নম্বৰটো আহি যাব। ইয়াত দেখিব পাৰিছে, মই ইয়াত নম্বৰটো দি দিছোঁ। এতিয়া মই কল ক্লিক কৰিছোঁ, লগে লগে তোমালোকৰ নম্বৰটো ইয়াত শ্ব' কৰিব। ইয়াত দেখিব পাৰিছে তোমাৰ নম্বৰটো ইয়াত শ্ব' কৰিব। যদি আপোনালোকে নাজানে যে BSNL সিমৰ কেনেকৈ নম্বৰ চেক কৰিব লাগে, তোমালোকে আজিয়েই এনেকুৱাকৈ চেক কৰি লওক। আজিৰ ভিডিঅ' ইমানেই আছিল। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে তোমালোকে এটা লাইক কৰি দিব।